হে গাইজ, কি খবৰ আপোনালোকৰ? নতুন এটা জিকে পাৰ্টছৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত বহুতো দৰকাৰী কিছুমান প্ৰশ্ন উত্তৰ লৈ অহা হৈছে, যিবিলাক বহুতো কম্পিটিটিভ এক্সামত অহা দেখা গৈছে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তেনেহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মহাকাশ ভ্ৰমণ কৰা প্ৰথমগৰাকী মহিলা কোন? শুদ্ধ উত্তৰ হ'ল মহাকাশ ভ্ৰমণ কৰা প্ৰথমগৰাকী মহিলা ভেলেণ্টিনা তেৰেস্কোভা। আৰু ভাৰতীয় প্ৰথমগৰাকী মহিলা হ'ল কল্পনা চাওলা। নাইনিতাল হ্ৰদ ক'ত অৱস্থিত? উত্তৰ নাইনিতাল হ্ৰদ উত্তৰাখণ্ডত অৱস্থিত। ৩ নম্বৰ প্ৰশ্ন হ'ল আমাৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছিল? শুদ্ধ উত্তৰটো হ'ল পিংগালী ভেংকায়া। আমাৰ ৰাষ্ট্ৰীয় পতাকাখন পিংগালী ভেংকায়াই ডিজাইন কৰিছিল। বাংলাদেশৰ দুখ বুলি কোনখন নদীক জনা যায়? উত্তৰ বাংলাদেশৰ দুখ বুলি দামোদৰ নদীক জনা যায়। পিছৰ প্ৰশ্নটো হ'ল চাহাৰা কাপ কি খেলৰ লগত জড়িত? উত্তৰ চাহাৰা কাপ ক্ৰিকেট খেলৰ লগত জড়িত। চিহুৱাহুৱান মৰুভূমি ক'ত অৱস্থিত? উত্তৰ চিহুৱাহুৱান মৰুভূমি নৰ্থ আমেৰিকাত অৱস্থিত। বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জটোৰ নাম কি? উত্তৰ বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জটোৰ নাম হ'ল ইণ্ডোনেছিয়া। পিছৰ প্ৰশ্নটো হ'ল ওডিচী নৃত্য কোন ৰাজ্যৰ হয়? উত্তৰ ওডিচী নৃত্য উৰিষ্যাৰ হয়। মৌলিং ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? উত্তৰ মৌলিং ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত। পিছৰ প্ৰশ্ন ওমানৰ মুদ্ৰাক কি বুলি জনা যায়? উত্তৰ ওমানৰ মুদ্ৰাক ৰিয়াল বুলি জনা যায়। পুষ্কাৰ মেলা কোন ৰাজ্যৰ হয়? উত্তৰ পুষ্কাৰ মেলা ৰাজস্থান ৰাজ্যৰ হয়। পিছৰটো প্ৰশ্ন হ'ল লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই ৰসৰাজ উপাধি প্ৰদান কৰিছিল। পিছৰ প্ৰশ্নটো হ'ল নীলগিৰি পৰ্বতমালাৰ উচ্চতম শৃংগটোৰ নাম কি? উত্তৰ নীলগিৰি পৰ্বতমালাৰ উচ্চতম শৃংগটোৰ নাম হ'ল ডোডা বেট্টা। পিছৰ প্ৰশ্ন ভাৰতৰ মূল সংবিধান কাৰ দ্বাৰা হস্তলিখিত? উত্তৰ ভাৰতৰ মূল সংবিধানখন প্ৰেম বিহাৰী নাৰায়ণ ৰেইজাদাৰ দ্বাৰা হস্তলিখিত। পিছৰটো প্ৰশ্ন হ'ল বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ বিশ্ব জনসংখ্যা দিৱস 11 জুলাইত পালন কৰা হয়। পিছৰটো প্ৰশ্ন তেজৰ গ্ৰুপ কেইটা? তেজৰ গ্ৰুপ হ'ল 4টা এ, বি, এবি আৰু ও। পিছৰটো প্ৰশ্ন হ'ল লোকসভাৰ জনক বুলি কাক জনা যায়? উত্তৰ লোকসভাৰ জনক বুলি জি.ভি. মাভালাংকাৰক জনা যায়। পাঞ্জাৱ কেশৰী নামে কাক জনা যায়? উত্তৰ পাঞ্জাৱ কেশৰী নামে লালা লাজপত ৰায়ক জনা যায়। আৰু অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। পিছৰ প্ৰশ্ন নেপচুন গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান? উত্তৰ নেপচুন গ্ৰহৰ উপগ্ৰহৰ সংখ্যা হ'ল 14টা। গিৰকাই নৃত্য কোন সম্প্ৰদায়ৰ লোকে পালন কৰে? উত্তৰ গিৰকাই নৃত্য ৰাভা সম্প্ৰদায়ৰ লোকে পালন কৰে। হিন্দ স্বৰাজ গ্ৰন্থখনৰ লিখক কোন? উত্তৰ হিন্দ স্বৰাজ গ্ৰন্থখনৰ লিখক হ'ল মহাত্মা গান্ধী। যোগ দৰ্শনৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ যোগ দৰ্শনৰ প্ৰতিষ্ঠাতা হ'ল পতঞ্জলি। পিছৰ প্ৰশ্ন দাছাই উৎসৱত চাওতালসকলে কৰা নৃত্যটোৰ নাম কি? উত্তৰ দাছাই উৎসৱত চাওতালসকলে কৰা নৃত্যটোৰ নাম হ'ল নৰয়। প্ৰথমজন শিখ গুৰু কোন আছিল? উত্তৰ প্ৰথমজন শিখ গুৰু আছিলে নানক। কেইজনমান বন্ধুৱে মোক
কমেণ্ট কৰি জাতিসংঘৰ বিষয়ে সুধি আছিলে। তো কৈ দিছোঁ মই অকণমান জাতিসংঘৰ বিষয়ে। জাতিসংঘ প্ৰথম মহাসমৰৰ পাছত দেশবোৰত হোৱা ধ্বংসলীলা আৰু জনসাধাৰণৰ অবৰ্ণনীয় অৱস্থাৰ কাৰণে মানুহৰ মাজত শান্তি আৰু নিৰাপত্তাৰ ভাৱ সৃষ্টি কৰিবৰ বাবে 1919 চনত জাতিসংঘ গঠিত হয় আৰু 1939 চনৰ দ্বিতীয় মহাসমৰ লগে লগে এই সংগঠন ভংগ হৈ যায়। পিছত 1945 চনৰ 24 অক্টোবৰত চৰকাৰীভাৱে জাতিসংঘই ৰাষ্ট্ৰসংঘ হিচাপে গঠিত হয় আৰু প্ৰতি বছৰে 24 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়।